দেউতা অকলে অকলে বহি কিনো ভাবি আছে? তই আহি পালি। আজি দেখোন সোনকালে ঘৰ মোৱা হ'বলৈ মন গ'ল। দেউতা আজি সোনকালে অফিচৰ পৰা ওলাই আহিলোঁ। আমাৰ এই মনীষাৰ খুব কমপ্লেইন মোক লৈ। ধুনু হোৱাৰ পৰা হেনো মই তাইক এদিনো ফুৰাবলৈ লৈ যোৱা নাই। তাকে বোলো আজি তাইক ছাৰপ্ৰাইজ দিওঁ। ফোন কৰি কৈছিলোঁ ওলাবলৈ, এতিয়া ওলালে নে নাইবা। মই ৰুমলৈ যাওঁ ৰ'বা। যা যা, ফুৰুৱাই লৈ আন অকণমান, তাইৰো মনটো ভাল লাগিব। ধুনু আমাৰ লগতে থাকিব দে। মেঘালীও আছে নহয় তাইক চাবলৈ, মইতো আছোৱেই। যা তহঁতি দুটাই অকণমান ফুৰি মন চন ভাল কৰি আহ। মনীষা ওলাইছানে? ধুনু ক'ত গ'ল? ক'ত যাব আৰু ধুনু, তোমাৰ ভনীয়াৰ ওচৰত আছে। তোমাৰ আকৌ কি হ'ল? মুখ চুখ ফুলাই আছা যে, কিবা হ'ল নেকি? মই আকৌ ভাবিছিলোঁ তুমি ওলাই কৰি একদম ৰেডি হৈ আছা, মই আহিম আৰু তোমাক লৈ যাম বুলি ভাবিছিলোঁ। মোৰনো আৰু কি হ'ব? মোৰ আৰু কিবা হ'লে তোমাৰ গাত লাগিব জানো? তোমাৰতো একো নহয়, মই মন মাৰি থাকোঁ, মুখ ফুলাই থাকোঁ। তুমি ভাতকেইটা খাবলৈ পালেই হ'ল ঘৰলৈ আহি। বাকীটো আৰু একো নাই। মই শান্তিত আছোনে সুখতেই আছোনে তোমাৰতো খবৰ ল'বলেই নাই। ৰাতিপুৱালৈকে ভালে থকা মানুহজনী এতিয়া বেয়া হ'লে মই কেনেকৈ ক'ব পাৰিম তোমাৰ কি হৈছে বুলি? আৰু তুমিতো কৈ আছিলা তোমাক ফুৰাবলৈ নিয়া নাই বুলি, কমপ্লেইন কৰি আছিলা। সেইকাৰণে মই ফুৰাবলৈ যাবলৈ সোনকালে আহিছোঁ। তোমাক মই ফোন কৰিও কৈছোঁ তুমি সোনকালে ওলাই থাকিবা বুলি, ৰেডি হৈ থাকিবা বুলি। আৰু মোৰ ভণ্টিৰ কথা ইয়াত কেনেকৈ আহিলে আকৌ? নিবিৰ, তুমি কি একো নেদেখা নেকি? নে দেখিও নেদেখাৰ ভাও জুৰিবলৈ অহা? মই কিন্তু নোৱাৰিছোঁ আৰু দেই। আৰু এটা কথা, মই তোমাৰ লগত বিয়া হৈছিলোঁ মাথো তোমাৰ লগত থাকিবলৈ। দেউতা আমাৰ লগত আছে, মোৰ একো অসুবিধা নাই। কিন্তু মনীষা, কিন্তু কি? তুমি কি বুজাবলৈ বিচাৰিছা? মই যে আৰু এই কথাষাৰ তোমাক এক্সট্ৰাকৈ ক'ব লাগে, সেই কথা মই নাভাবোঁ। মনীষা, তোমাক মই বিয়াৰ আগতেই কৈছিলোঁ মোৰ এজনী ভণ্টি আছে আৰু তাইৰ দায়িত্ব মই ল'ব লাগিব। তুমি কি কথা কৈ আছা এইবোৰ? কি হৈছে তোমাৰ? নিবিৰ, তুমি কৈছিলা তোমাৰ নিজৰ ভণ্টি বুলি, কিন্তু মেঘালীটো তোমাৰ নিজৰ ভণ্টি নহয়। তেতিয়াহ'লে তাইৰ ওপৰত ইমান খৰচ কিয়? মোৰ ভৱিষ্যত আছে, তোমাৰ ছোৱালী এজনী আছে, সেইটো কথা মনত ৰাখিবা। তোমাৰ ছোৱালীৰ পঢ়া শুনা আছে, ভৱিষ্যত আছে, লগতে ময়ো তোমাৰ লগত জড়িত হৈ পৰিছোঁ। আৰু তুমি আমাৰ কথা ভাবিব লাগিব এতিয়া। তোমাৰ ভণ্টিৰ কথা, তাকো তোমাৰ নিজৰ ভণ্টি নহয়। মনীষা, তুমি মুখলৈ যি আহে তাকেই বলকি নিদিবা। মেঘালী মোৰ মাহীৰ ছোৱালী, আৰু মাহীয়ে মোক মাৰ দৰে ডাঙৰ দীঘল কৰিছে। মান থকা অৱস্থাত মাহীয়ে মোক চোৱা চিতা কৰিছে। মাহীয়ে মোক কেতিয়াও মাৰ অভাৱ হ'বলৈ দিয়া নাই। তেতিয়াহ'লে মাহী নথকাৰ অৱস্থাত মই মেঘালীক কেনেকৈ অকলশৰীয়া কৰোঁ? মই মেঘালীৰ দাদাক হয়, আৰু দাদাক হোৱাৰ কৰ্তব্য মই পালন কৰিমেই। তুমি মোক হাজাৰবাৰ মানা কৰা। আৰু মেঘালী পঢ়িব বিচাৰিছে, তাই পঢ়া শুনাত চোকা ছোৱালী। তাই নিশ্চয় ভৱিষ্যতে ভাল চাকৰি পাব, ভাল কিবা কৰিব। আৰু দাদা হিচাপে মোৰ যিমানখিনি কৰ্তব্য মই পালন কৰি যাম। উফ ৰাম, মোৰ মানে শান্তি নোহোৱা হ'ল আৰু এই দায়িত্ব কৰ্তব্য তোমাৰ কি অকল ভনীয়াৰ প্ৰতি আছে নেকি? আমাৰ প্ৰতি তোমাৰ একো দায়িত্ব নাই, একো কৰ্তব্য নাই? নিজৰ ছোৱালীৰ প্ৰতি একো দায়িত্ব কৰ্তব্য নাই তোমাৰ? আজি কালি কৰোঁতে আমাৰ ছোৱালীও ডাঙৰ হৈছে আহি। তাই পঢ়া শুনাৰ খৰচ বাঢ়িব এতিয়া লাহেকৈ। তুমি কি এইবোৰ একো চিন্তাই নকৰা নেকি? তুমি মাথো ভনীয়াৰ ওপৰতে সকলো পইচা খৰচ কৰি থাকা, আৰু আমি চাই থাকিম। আৰু মই মনে বহি চাই থাকিব লাগে, একো ক'ব নালাগে। একো নক'লে মই খুব ভাল ন। মনীষা, তুমি মোক বুজিবলৈ চেষ্টা কৰা। কথাবোৰ ইমান বেছিও জটিল কৰি নেপেলাবা তুমি সহজভাৱে লোৱাচোন। তুমি মেঘালীক নিজৰ ভণ্টি হিচাপে লোৱাচোন। দেখিবা তোমাৰ সকলোবোৰ ভাল হৈ যাব। এইবোৰ একেবাৰে নাভাবিবা। আৰু মনীষা মোৰ ভণ্টি, যিহেতু মই তাইৰ কৰ্তব্য দায়িত্ব ল'বই লাগিব। তুমি যিমানেই বেয়া পোৱা সেই কথাটোত মই একো কৰিব নোৱাৰিম। আৰু আহিল মোৰ ছোৱালীৰ কথা। নিশ্চয় মই মোৰ ছোৱালীক ভাল স্কুলত পঢ়াম। মোৰ সিমানখিনি যোগ্যতা আছে যে মই মোৰ ছোৱালীকো ভালদৰে পঢ়াই শুনাই ডাঙৰ দীঘল কৰিব পাৰিম। মোৰ সেইখিনি নিজৰ ওপৰত বিশ্বাস আছে, আৰু তুমিও মোৰ ওপৰত বিশ্বাস ৰাখা। তুমি নিজেই এটা কথা ভাবাচোন, মেঘালীৰ কোন আছে আমাৰ বাহিৰে? আমিতো তাৰ সকলো। তোমাকতো মেঘালীয়ে কিমান ভাল পায়, বৌ বুলি কিমান পৰি মৰে তোমাৰ কাৰণে। কিন্তু তুমি কিয় বুজি নোপোৱা একো? প্লিজ মনীষা, অকণমান বুজিবলৈ চেষ্টা কৰা সকলোবোৰ। চিটুৱেশ্যনবোৰ অলপ বুজা। তুমি জনা বুজা ছোৱালী, শিক্ষিত ছোৱালী, তুমি বুজি পাবা, মই জানো। তোমাক আৰু কথা কৈ একো লাভ নাই জানানে? তোমাৰ লগত কথা পতাই ভুল মোৰ। দিয়া হ'ব দিয়া। আজি ইমান ধুনীয়াকৈ সোনকালে আহিলোঁ অফিচৰ পৰা, মন চন বেয়া নকৰিবা। দিয়া ওলোৱা সোনকালে, মই দেউতাৰ লগতে বহি আছোঁ বাহিৰত, তুমি ওলাই কৰি আহা। এই মানুহজনৰ লগতে কি হ'ব নহয়, একো এটা কথাই বুজিবলৈ চেষ্টা নকৰে। ভৈনীয়েকৰ কথা অন্ধ কৰি ৰাখিছে তেওঁ। মায়ে ঠিকেই কৈছিলে এই মানুহজনৰ লগত বিয়াত নবহিবলৈ। মইহে পাই দিয়া মছলা। কি হ'ল, বোৱাৰী ওলাই হোৱাই নাই নেকি? এই ওলাবলৈ দি আহিছোঁ তাইক। তুমি পিছে দৰৱ পাতিবোৰ সময়মতে খাই আছানে নাই? দৰৱবিলাক খাবলৈ মন নাযায়। গোটেই সোপা কেঁহা, তিতা,
কিমান খাবিনো ঔষধ খোপাকে? ঔষধ খালেও জানো বেমাৰ ভাল পাইছোঁ? সেই একেইচোন। সেই আগৰ দিনৰ আমাৰ ঔষধবিলাকৰ কথা বেলেগেই আছিলে আৰু। গাঁৱলীয়া ঔষধে মানে এইবিলাক ঔষধে গাঁৱলীয়া ঔষধক পাত্তাই নাপায়। খাই আছোঁ আৰু তথাপিও। দেউতা, তোমাৰো যে কথাবোৰ নহয় শুনিলে হাঁহি উঠে। খাবা আকৌ, ঔষধ খাই থাকিবা, তেতিয়াহে ভালে থাকিবা, সুস্থ থাকিবা। নাতিনীও বিয়া খাব লাগিব নহয়, আৰু মেঘালীও বিয়াখনো আছেই।